Hi friends, good morning. মই আছোঁ এতিয়া বৰফৰ মাজত। বৰফ ইমান বৰফ। বৰফৰ মাজতে আমি কটাইছোঁ জীৱন। Hi friend, good morning. এয়া হৈছে আমাৰ লাইফ, জীৱন দুদিনীয়া। বৰ্তমান কোনো ফ্ৰেণ্ড নাই নেকি বাৰু? দেখা পোৱা নাই আচলতে কোন আছে। তো Hi, hello friend, good morning from Kashmir. বৰ্তমান আমাৰ ভেলীত কাশ্মীৰ ভেলীত বৰ্তমান বৰফ পৰি আছে। তো আৰু এই গাড়ীখনে বৰফ আঁতৰাই আছে ৰাস্তাৰ পৰা। কোনো ৱাটছিং কৰা নাই নেকি বৰ্তমান বাৰু। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই চাগে। বৰ্তমান বৰফৰ মাজত আপোনালোকৰ কাৰণে অকণমান কষ্ট কৰি বাহিৰত ওলাই আহিছোঁ বৰফত। অকণ আপোনালোকক দেখাই দিওঁ বুলি বৰফৰ জেগা কেনেকুৱা আমাৰ। বাৰু বাকী সকলোৰে ভালেই চাগে। বৰ্তমান ময়ো আছোঁ আৰু, কিন্তু আমাৰ ইমান ঠাণ্ডা পৰিছে ন। কেনেকুৱা লাগিছে? মজা অভিয়াছলি মজা লাগিবই। ভিজিট নে ৱাটছিং? এয়া কিন্তু জাষ্ট আজি মৰ্ণিং পৰা বৰফ, ঠিক আছে। মানে কোনো দুদিনৰ আগত পৰা নাই, আজি মৰ্ণিং 2টা বজাৰ পৰা, ৰাতি 2টা বজাৰ পৰা বৰফ পৰিছে আৰু বৰ্তমান এনেকুৱা চব ঘৰ চৰ ঢাক খাই গৈছে। আলি ৰাজ চুপাৰ বৰফ, থেংক ইউ ব্ৰাদাৰ। আৰু মই বৰ্তমান আহি আছোঁ আপোনালোকক দেখাবলৈ। এয়াই হৈছে আমাৰ কাশ্মীৰ ভেলী। ওৰে মে হওঁ, কিমান ঠাণ্ডা বুজাব নোৱাৰি। তথাপিও অকণমান সাহস গোটাই আহিছোঁ আৰু আপোনালোকৰ কাৰণে। এয়া বৰফ হতাই আছে ঘৰৰ ওপৰৰ পৰা। কিন্তু বৰ্তমান কোনে মোক চাই আছে, মই গম পোৱা নাই, কিন্তু মই ইয়াত ওলোৱা নাই মানে। তো কোনোবাই ক'ব নেকি কেনেকৈ ওলায়? পুৰা ঘৰবোৰ চব বৰফ। বৰফৰ দুনিয়া কি ৰকম।
গুড মৰ্ণিং ফৰ কাশ্মীৰ। কি খবৰ সকলোৰে? ভালেই চাগে। বৰ্তমান মই আছোঁ কাশ্মীৰ ভেলী আৰু আপোনালোকক দেখাই আছোঁ বৰফৰ ঘৰ। আচলতে কি বৰফৰ দুনিয়া, এইখন আছে বৰফৰ দুনিয়া। তো আহিছোঁ, অলপ দেখাইছোঁ। ভাল পাইছে কি নাই ড'ন্ট ন', বাট দেখাই আছোঁ। ये क्या हो रहा है भाई? क्या हो गया? गिर गया क्या? बड़ा कैमोफ्लेज कैमोफ्लेज कर रहे हैं। ब्रिज तिनक वाचिंग हेमंत बरा मिनती बरा वाचिंग। কেনেকুৱা লাগিছে আপোনালোকৰ? নিশ্চয় ভাল লাগিছে চাগে। ये बरफर दुनिया। बगा 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 सबफाले बगाই। এটা লাইভ আহি আছে। বাকী আপোনাৰ খবৰ কেনেকৈ কওকচোন? ভালে আছেনে চাগে? নিশ্চয় ভাল চাগে। মোৰ মন বেয়া নহ'ব চাগে। মইতো আছোঁ ভালে বেয়াৰ মাজতে। বৰফ কি মজা। কি খবৰ ফ্ৰেণ্ডছ? আপোনালোক সকলোৰে ভালেই চাগে, কিন্তু বেছিকৈ অহা নাই চাগে ফ্ৰেণ্ড দেই। মেবি ৰাতিপুৱা চাগে সদায় ঠাণ্ডা শুই আছে চাগে বাৰু। চব কামৰ চাগে অফিচত গ'ল চাগে চব গ'ল। তো ফ্ৰেণ্ডবোৰ থাকিলে ভাল লাগে, কিবি সুধিলে। তো মিনতি বৰাই কি দিছে, ধুনীয়া লৈ যাবিচোন আমাক এবাৰ। ঠিক আছে, লৈ আহিম, আহি যাবি। কিয় জানিম, চবৰে মন যায় এনেকুৱা চাবলৈ। কি বাপৰে, কি বৰফ। আৰু মই এতিয়া যাম আৰু দেখাই আছোঁ। বৰ্তমান বৰফটো পৰিবলৈ জাষ্ট আধা ঘণ্টা হৈছে, এতিয়া বৰ্তমান পৰা নাই, কিন্তু কণ্টিনিউ 4 দিন আছে। আৰু আজিৰ পৰা 4 দিন মানে 23, 24, 25, 26, 4 দিন বৰফ পৰিব। তো এদিনৰ পৰতে ইমান হৈছে, তো 4 দিন পৰিলে কিমান হ'ব ইমাজিন কৰক। পংকজ বৰা ৱাটছিং। বাকী হাই ফ্ৰেণ্ডছ, কেনেকুৱা তোমালোক সকলোৱে? ভালেই নে? আৰু মই এনেকুৱা মানে ভাবোঁ আৰু যে যেতিয়া এনেকুৱা এটা জেগাত আছোঁ, সকলো আহিব নোৱাৰে, কিছুমানতো আহিব পাৰে, যাৰ মানে চব আহিব পাৰে। তো মই ভাবোঁ কি, মই য'ত আছোঁ তাকো সকলোৱে চাওক, উপভোগ কৰক, কেনেকুৱা জেগাত আমি আছোঁ, কিমান কি কৰি আছোঁ। তো সকলোকে আকৌ এবাৰ দেখাই দিছোঁ। আৰু এইটো আমাৰ হৈছে হাইৱে 44 নেশ্যনেল হাইৱে। আৰু বৰ্তমান বৰফ চাফা কৰিলে। তো মিনতি বৰা মনোৰম দৃশ্য, থেংক ইউ। কমেণ্ট কৰি থ'ব নালাগে, আহি যাবি এবাৰ, দেখাই লৈ যাম চবকে। মাই গড, কেনেকুৱা লাগিছে? মই ভাবোঁ কি অলপ হ'লেও অকণমান লাগিছে, ভাল লাগিছে চাগে।
সকলোৰে যোনে যোনে চাই আছে তো সেইকাৰণে দেখিছোঁ চবৰে ভাল লাগিব সেইকাৰণে দেখিছোঁ আকৌ বৰফ পৰিব আৰম্ভ কৰিছে লাইভ আহিব নাজানো তথাপিও আহিছোঁ আৰু এনেই আৰু কথাটো ক'ব নাজানো আমি কোনো প্ৰফেশ্যনেল নহয় বা কোনো এনেকুৱা ব্লগাৰ চগাৰ কোনো নহয় জাষ্ট কেমেৰা অন কৰিছোঁ আৰু দেখাই আছোঁ কি হৈছে কি নাই হোৱা এইখন বৰফ হতাই নে এইখনে পংকজ বৰা ধুনীয়া থেংক ইউ তুমি ভালে আছো দে তোৰ কি খবৰ ঠাণ্ডাটো বহুত হয় কিন্তু বৰফ যেতিয়া পৰে ন তেতিয়া অকণমান কম হয় যেতিয়া তাৰ আগত যিমান ঠাণ্ডা পৰে তেতিয়া অলপ কম হয় তো ভালে তথাপি আছোঁ বাৰু অনুভৱটো মানে ইমান মানে এতিয়া নহয় কাৰণ তাৰ আগতে বহুত হৈ যায় তো সেইকাৰণে আৰু এহে জৱাহৰ টানেল এখন বৰফ ৰাস্তা বৰফ হটোৱা মেচিন এইটো কি মজা লাগিব ইয়াত আহিলে এবাৰ আহি যাব ঠিক আছে মানে সকলো আহিব নোৱাৰে চাগে কিন্তু যাৰ মন থাকে যাৰ ঘূৰি ফুৰা তো আহি যাব কিন্তু বহুত ঠাণ্ডা ভাল লাগে দুদিনৰ কাৰণে আহি ভাল লাগে চবৰে ভাল লাগিব কিন্তু আমি ইয়াত অলৰেডি বহুত দিন থকা হৈছে তো আমাৰ ইমান মানে হেৰি হৈ গৈছে আৰু ঠাণ্ডাৰ প্ৰতি মানে অলপ ঠাণ্ডা নলগা নিচিনা হৈ গৈছে তথাপিও লাগে আৰু বাকী নেশ্যনেল হাইৱেৰ অৱস্থা 44 নেশ্যনেল হাইৱে পংকজ ভাল অ'কে क्या हो गया আমাৰ ছাৰসকলে ডিউটিত খাৰা হৈ আছে ये চাপ কি হৈছে ফটো মাৰিব লাগে ঠিক আছে এইটো যে আমাৰ অসমৰে ঠিক আছে নগাঁৱৰ চাপ আৰু এইজন লগতে ত্ৰিপুৰা ফেচবুকত লাইভ আহি আছে দেই কেনেকুৱা ঠাণ্ডা মজা মুখ চুখ ঢাকি আছে ধৰিব পাৰে কি এই গাড়ীবোৰ আমাৰ ৰখাই থোৱা আছে ৰাস্তা বন্ধ কাৰণে তো গোটেই ঘৰবোৰ পুৰা ডুবি গৈছে বৰফ কাৰটো দিয়ক গাড়ী ল'ব নালাগে অঁ গাড়ীখন ল'ব লাগিব না এক মিনিট
অঁ চাবাছ জোতা ক'ত ৰাখে আজি চাবাছ অঁ কি দেখাই আছিলে বৰফ পুৰা ঘৰ পোত খাই আছে বৰফত ইমান বৰফ और ये है अपना NS44 देखो हालत क्या है ना गाड़ी जा पा रहा है ना आदमी जा पा रहा है लेकिन ब्यूटीफुल नेचर फॉर दिस मोमेंट বাকি বহুত দেখালো বহুত দেৰি আছিলোঁ লাইভত তো ভাল লাগিলে যোনে যোনে চালে কেনেকুৱা লাগে ক'ব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো শ্বেয়াৰ মানে কি আৰু মোৰ কাৰণে নহয় বেলেগ আৰু কোনে কোনে দেখিব পাৰিব ন তো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো মই বৰ্তমান যেতিয়া বেছিকৈ বৰফ পৰিব তেতিয়া আকৌ আহিম ঠিক আছে বাই বাই জয় হিন্দ